শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ৰঙিয়াৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত বহু হেজাৰ অধিক ভক্তই সমাগমে উদুলি মুদুলি পৰিৱেশ ৰচনা কৰিছে এই হাতীকোলা পথাৰ। যেন দ্বিতীয় বৈকুণ্ঠপুৰী ধাম হৈ পৰিছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘ। আহকচোন আমি ভিতৰ ভাগলৈ সোমাই যাওঁ। বিভিন্ন দিশত অসমৰ পুৰুষ আৰু মহিলা প্ৰথম ব্যক্তিসকল ভাৰতৰ বৃহত্তম অসম আৰু ভাৰতৰ বিভিন্নতা, ভাৰতৰ বিভিন্ন ৰাজ্য আৰু তাৰ ৰাজনীতি, অসমৰ বিজ্ঞানীসকল আঢ়ৈশ 300 450 টকালৈকে আছে। আপুনি কোনখন ল'ম মই নাজানো। বাঁহৰ মূৰাৰে বনোৱা কিছু ভাস্কৰ্য সঁচাকৈ সুন্দৰভাৱে ইয়াতে থোৱা হৈছে। বাঁহৰ মূৰা সঁচাকৈ সুন্দৰভাৱে এইবিলাক যিটো ভাস্কৰ্য বাঁহৰ মূৰাৰে সুন্দৰভাৱে ইয়াতে থোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ৰঙিয়াত। জয় শুক্লধ্বজ রায়। তোকে কাকৰা ল'বা দিছি না সৰস্বতী যোৱাৰ কাৰণে। এই অধিৱেশনৰ সকলোতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই চক্ৰবিহু। সঁচাকৈ অভূতপূৰ্ব জনপ্ৰিয়তাত সমাদৰ লাভ কৰিছে এই চক্ৰবিহুৱে। সঁচাকৈ গভীৰ শংকৰদেৱ প্ৰতিষ্ঠা কৰাৰ লগতে এডাল এনে সংস্থাত জড়িত কৰি এখন যিখন শাস্ত্ৰ প্ৰভু ভগৱন্তৰ মুখেৰে প্ৰকাশ হৈছে, যিখন শাস্ত্ৰ প্ৰভু ভগৱন্তই দাপৰত মানে একো উচিত কিন্তু অসমীয়া ভাষাৰ লগত
এই যে দার্শনিক এই দার্শনিক যে চেতনা সর্বগতে বৈধ জৈসল গগন ব্যাপী কারণ মই না থাকা দেখা করবো না ধন্যবাদ দিল তো আসামৰ যশোদা দাস সমন্বিতে লগৰীয়াসকলক বিচাৰি ভগৱান তো বন্ধুসকল ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ দ্বিতীয় দিনৰ কাৰ্যসূচীত অন্ত পেলালোঁ অহা কাইলৈ তৃতীয় দিন তেতিয়া বন্ধুসকল ভিডিঅ' বেছি দীঘল কৰি ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক সকলোকে আগত পাব তেতিয়া আজিৰ ভিডিঅ' আমি কিছু পুনৰ নতুন ভিডিঅ' পাম